Hello guys, good evening. আজি সসুবাইলে আহিলো। সসুবাইত আজি এটা মানে অনুষ্ঠান এটা পাতিছে। তাৰ পিছত অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলোহি। প্ৰথমে মই আপোনালোকক গোটেই দৃশ্যটো দেখাই লওঁ। এয়া আমাৰ বৰমা আৰু এয়া হ'ল দাদা, এয়া বৰমা আৰু এয়া আমাৰ মানে শহুৰ দেউতা আৰু এয়া বৰ্তা আৰু এয়া বৰ্তা, এয়া হ'ল দাদা, এয়া হ'ল শাহুমা আৰু এই আমাৰ হেৰি শ্ৰীমতী, তাৰপিছত এই আমাৰ কুমকুম, দুগৰাকী হৈছে আমাৰ বৌ দুগৰাকী। এয়া হ'ল ভাত পিঠা আৰু হাঁহৰ মাংস, এয়া ৰহি সাজ। ৰহি অকণমান দিম নেকি বাৰু? ভাদৰ মাহত বোলে ভাত পিঠা খোৱা এটা নিয়ম এটা আছে। তাতে আকৌ সেই আমাৰ আকৌ 3টা ভদিয়া, আমাৰ বাইদেউ ভদিয়া, মই ভদিয়া, আমাৰ ছোৱালী ভদিয়া, মুঠতে গোটেইখন ভদিয়াই ভদিয়া। আপোনালোকে খাই নে নাখায় বাৰু ভাদ মাহত ভাত পিঠা? আমি আকৌ খাওঁ। সেয়া ধৰিছোঁহে আৰু দেই। তাৰপিছত হেৰি নহয় সেয়া আপোনালোকে সেইটো চলাই নে সেইটো চলাই? এইটো এয়া ভাত পিঠা বুলি কয়। বৰ্তা কিবা এষাৰ ক'ব নেকি বাৰু? আমি এনে শংকৰদেৱৰ তিথি আমি দিনত মানে নামঘৰত পাতো। আমি আকৌ কেৱল পঞ্চসকলে আমি এনেকে মানে গুৰুজনাৰ নামত মানে বাগি চলাই আমি এনেকে ভকত বৈষ্ণৱসকল গোট খাই এনেকে আমি প্ৰতি বছৰে এনেকে আমি গুৰুজনাৰ আমি পকা কেৱলকেও আমি মানে পতা লগ বন্ধুসকল গোট খাই পেলাই ঘৰ পৰিয়াল লগ বন্ধু এনেকে আমি মানে সকলোৱে মিলি জুলি খোৱা হয়। ভাল লাগিলে, বহুত ভাল লাগিলে। মই অকণ আহোঁ বুলি কৈছিলোঁ, নহা হ'লে মোৰ লোকচানেই হ'লহেঁতেন। ঠিকে আছে, সকলোৱে মোৰ চেনেলটো চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেলটোত আপোনালোক যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই, আজি আহিছোঁ।